হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় ভাল। মানে এইপিনে মই তেতেলীখিনি উলিয়াই লৈছোঁ, আৰু তেতেলীনো কিয় উলিয়াই লৈছোঁ আপোনালোকে ভাবি আছে কিজানি। তো মই এইটো কাৰণে মনতে ভাবিছোঁ যে এইখিনি দেখিছে নহয়, ধনিয়া পাত, কেঁচা জলকীয়া আৰু কেঁচা পিঁয়াজখিনি কাটি লৈছোঁ ৰেডি কৰি। আৰু পানী পুৰি এইপিনে মানে খাবলৈ ইমান মন গৈ আছে, তো বাহিৰত ওলাই যাবলৈ পৰা নাই। এইটো কাৰণে মনতে ভাবিলোঁ আজি ঘৰতে বনাই কেনেকৈনো খাইছোঁ আপোনালোকৰ আগত অলপ ভিডিঅ' কৰি দেখাওঁ বুলি ভাবিলোঁ। আৰু দেখিছে নহয়, গৰম তেলত দি দিলোঁ। আৰু যোনটো ভালকৈ নুফুলিব মানে কি কৰিম, আলু পিটিকাৰখিনিত যেতিয়া মানে বনাম ন, তেতিয়া মানে সেইখিনি ভাঙি চিঙি তাত লগত মিক্স কৰি দিম। বহুত টেষ্টি ইমান টেষ্টি লাগে ন খাই, ঘৰত বনাই কেতিয়াবা। আৰু বাহিৰত খোৱাতকৈ সঁচাকৈ ঘৰত বেছিহে ভাল লাগে মানে। এইটো কাৰণে ঘৰতে ৰেডি কৰিছোঁ। তো অলৰেডি মোৰ পানী পুৰি হৈয়ে গৈছে, ইমান ধুনীয়া ফুলি গৈছে নহয়। ফুলি গ'লে বহুত বেছি ভাল লাগে। আৰু হৈয়ে গ'ল মোৰ পানী পুৰি। এইখিনি দেখা পাইছে ন, পানী পুৰি কিমানখিনি বনাই লৈছোঁ। তো আপোনালোকে কোনে কোনে পানী পুৰি খাই ভাল পায় এটা কমেণ্ট কৰিব কিন্তু নাপাহৰিব দেই। আফচোচ নকৰিব কমেণ্ট কৰিবৰ কাৰণে, কিন্তু কমেণ্ট এটা কৰিব। কমেণ্ট নকৰিলে ভালো নালাগে ন। খাবলৈ ভাল পায় নে নাপায় এইটো কমেণ্ট কৰিব, ঠিক আছে। আৰু তেতেলী পানীত মই কিনো দিছোঁ অকণমান, তাত মানে দিম এতিয়া জিৰা গুড়ি, অকণমান ৰেড চিলি, অকণমান মানে ধনিয়া গুড়ি এনেকৈ দি, আৰু ধনিয়া পাত অকণমান কুটি মেলি থোৱা এনেকৈ দি দিছোঁ। অকণমান কেঁচা জলকীয়া দি দিছোঁ। এইখিনি হৈয়ে গৈছে ৰেডি। এইপিনে মানে আলু পিটিকাখিনিত মানে কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া, ধনিয়া পাত, ৰেড চিলি আৰু ধনিয়া গুড়ি আৰু জিৰা গুড়ি এনেকৈ কৰি এইখিনি আলু পিটিকা বনাই লৈছোঁ। আলু পিটিকাখিনিত অলপ জ্বলা দিছোঁ, অকণমান কেঁচা মিঠাতেল দি দিছোঁ টেষ্ট লাগিবৰ কাৰণে। ইমান টেষ্টি মানে লাগিছে ন খাবলৈ। আপোনালোকে কোনে এনেকৈ ঘৰত বনাই খাই ভাল পায় নে বাহিৰত খাই ভাল পায়? মই কিন্তু বাহিৰতকৈ ঘৰত বহুত বেছি ভাল পাওঁ। আৰু এনেদৰে আপোনালোকে চাওকচোন, আপোনালোকৰ খাবলৈ মন গৈছেনে? কিন্তু কিছুমানে যোনে ভাল পায় ন, কিন্তু জিভা পানী নপৰাকৈ কিন্তু নাথাকে। ময়ে ৰ'ব পৰা নাই, কিন্তু মনতে ভাবিছোঁ লগালগ ৰৈ থাকিবনো পাৰি বনাই লৈ, কিন্তু মই খাবলৈ লৈছোঁ। দেখিছে নহয়